হেল্ল' বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ পুনৰবাৰ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি মই দেখাব লৈছোঁ মোৰ নতুনকৈ ফুলিছে এজোপা ৰ'জ কেকটাছ। ইমান ধুনীয়াকৈ ফুলিছে নহয়, দেখিয়ে ভাল লাগিছে। 2 বছৰ হ'ল এজোপা মই তিনিচুকীয়াৰ পৰা আনিছিলোঁ। কাঁইটৰ কাৰণে মই প্ৰতিপাল তেনেকৈ নকৰোঁ, ভয় লাগে, কাঁইট বহুত আছে। মই এনেকৈ বাউণ্ডেৰী ৱালৰ কাষতে মই ৰুই থৈছিলোঁ। এতিয়া দেখিছোঁ ইমান ধুনীয়াকৈ ফুলিছে ন, ফুলপাহ দেখি বিৰাট ভাল লাগিছে। আগবেলা এটা কালাৰ হৈ যায়, পিছবেলা অকণমান জাপ খাই যায়, আৰু যেতিয়া বেছি ৰ'দ পৰে তেতিয়া কালাৰটো পূৰা কাঢ়া হৈ যায়। চাওকচোন বাৰু ইমান ধুনীয়া লাগিছে। মই আগবেলাও অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু পাছবেলাও অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। কালাৰটো ইমান কাঢ়া হৈ যায়, দিনে দিনে ইমান ধুনীয়া লাগে। এইফালে এজোপা মাটি কৰবী বুলিয়ে জানো, নতুনকৈ ফুলিছে, কিন্তু বেলেগ নাম আছে যদি নাজানো বাৰু দেই। এইফালে মই ধতুৰা ফুল এজোপাও ৰুই থৈছোঁ। ফুল কিবা দেখিবলৈ ভাল লাগে কাৰণে মই এনেই ডাল এটা আনি গুজি দিছিলোঁ, ধুনীয়াকৈ হ'ল আৰু ফুলখিনিও সোনকালেই ফুলিলে। তাৰ লগতে এজোপা নয়নতৰা ফুলি আছে। নয়নতৰাজোপা ৰ'দত ধুনীয়া লাগিছে, আৰু এইখিনি নামটো নাজানো, ইয়াৰ কেইবাবিধো আছে। এইবিলাক ফুলিছে, কিছুমান জেগাত এইটো বাতি ফুল বুলিও কয় আৰু কিছুমান জেগাত এইটো কৰিয়া ফুল বুলিও কয়, কিন্তু মই ইমান সঠিককৈ নামটো নাজানো, কিন্তু ভাল লাগে ফুলিলে। ইয়াৰ কেইবাটাও কালাৰ আছে, সেইকেইটা কালাৰেই ফুলি আছে। এইফালে মই টাবখিনি অকণমান চাফা কৰিম বুলি উলিয়াই থৈছোঁ। বতাহ মাৰিছিলে, বতাহত গোটেই টাবখিনি হেৰি হৈ গ'ল, পাত পৰিলে। গছৰ ওচৰত গছ আছে। এইফালে জবা ফুলজোপা চাওক ইমান ধুনীয়াকৈ ফুলিছে। জবা ফুলৰ কেইবাটাও কালাৰ আছে, এদিন দেখাম বাৰু, আজি অকণমান পিছত ভিডিঅ' এটা কৰি দেখাম বাৰু সকলো। এইফালে মোৰ 3জোপা তগৰ ফুল আছে, তাৰে গোটেই কেইজোপা ইমান ডাঙৰ ডাঙৰ কলি আহিছে। বহাগৰ পিছলৈকে ফুলপাহ থাকে, বহুত ডাঙৰ ডাঙৰ হয় ফুলকেইপাহ। তাৰে এজোপাত এপাহ ফুল ফুলিছে। এইপাহ ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া গোন্ধাই থাকে, বৰ ভাল লাগে।